সাধনা কেন্দ্ৰই পঞ্চম দিনৰ বাবে অসমীয়াৰ চিৰসেউজী গীতৰ এটি কৰ্মশালা অনুষ্ঠিত কৰিছে। চিৰসেউজ মানে সলাই নতুন, অৰ্থাৎ অসমীয়া জাতিটো স্বাভিমান জাতি। অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি সকলোৱে স্বাভিমান আৰু এক সুন্দৰ পৰিপূৰক সমৃদ্ধিশালী এই সংস্কৃতিক লৈ অসমীয়া জাতিয়ে সদায় গৌৰৱ অনুভৱ কৰে। আৰু অসমীয়া জাতি যাতে সদায় সজীৱ হৈ থাকে, চিৰসেউজ হৈ থাকে, সদায় নতুন হৈ থাকে, সদায় কৰ্মপন্থবিলাক সদায় যাতে অটুট ৰাখে, তাৰ বাবে আমাৰ গীতিকাৰসকলে, সুৰকাৰসকলে বিভিন্ন গীত লিখি আৰু সুন্দৰ সুন্দৰ সুৰ প্ৰদান কৰি এই জাতিটোৰ কৰ্মপন্থাবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে। আৰু সেই প্ৰভূত বৰঙণি আগবঢ়োৱা গীতসমূহক লৈ পঞ্চমদিনীয়া চিৰসেউজ গীতৰ, অসমীয়া গীতৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু সাংস্কৃতিক সাধনা কেন্দ্ৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা অতি সুন্দৰ কাম হৈছে, অসমীয়া জাতিৰ বাবে ই এটা সুন্দৰ কাম হৈছে, মাজুলীবাসীৰ বাবে সুন্দৰ কাম হৈছে। আৰু এই ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ প্ৰশিক্ষাৰ্থীসকলে আহি ইয়াত অংশগ্ৰহণ কৰি তেওঁলোক নিশ্চয় উপকৃত হ'ব। তেওঁলোক সংগীতৰ ক্ষেত্ৰত উপকৃত হোৱাৰ বাহিৰেও অসমীয়া জাতিৰ যিবিলাক চিৰসেউজ স্বাভিমান গীত, এইবিলাক আহৰণ কৰি তেওঁলোকে বহুতো জ্ঞান অৰ্জন কৰি অসমীয়া জাতিটোক ঐক্যবদ্ধভাৱে আগুৱাই লৈ যোৱাত তেওঁলোক সক্ষম হ'ব। আৰু একদম শেষৰ দিনা মাজুলী মিলন সংঘত দৰ্শক শ্ৰোতাসকলৰ আগত এই শিল্পীসকলে অৰ্থাৎ প্ৰশিক্ষাৰ্থীসকলে এক অনুষ্ঠান অনুষ্ঠিত কৰিব, অৰ্থাৎ প্ৰডাকশ্যন শ্ব'। এই কৰ্মশালাত যিবিলাক তেওঁলোকে শিকিলে দৰ্শকক সেইবিলাক প্ৰদৰ্শন কৰি গাই শুনাব আৰু দৰ্শকৰ পৰা তেওঁলোকে গঠনমূলক পৰামৰ্শ লৈ ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব।